তো এতিয়া আমি কওঁ যে ইয়াত 2 is an element of set A. এতিয়া চোৱা 2 is an element of set A বা 2 হৈছে 2 is a হৈছে সংগতি A এটা মৌল হয়নে ইয়াত A2 আছে গতি এই কথাটো যদি মই এনেকৈ লিখো 2 is an element of set A 2 A এর এটা মৌল এটো মই সিম্বলৰ সহায়ত যদি লিখিবলৈ যাওঁ মই এনেকৈ লিখিম 2 belongs to A তো এডাল সাইন এই সাইন দ্বাৰা মই কি বুলি কলো belongs to অন্তৰ্ভুক্তিৰ চিন বুলি কোৱা হয় হেডালক গতিকে পঢ়িম কেনেকৈ এটো 2 belongs to A এনেকৈ পঢ়ো 2 belongs to A আৰু এটো ইংলিশ হোক আসামিজ হোক আমি তেনেকৈ পঢ়ো 2 belongs to A দুই তাত দুই মৌলটো এটো সংগতি আছে সো এই চিনডাল মনত ৰাখিবা belongs to সাইন ইয়াৰ পিছতে আমি এটা সংগতি লিখো যে C যত মই একো লিখা নাই সিট মই একো লিখা নাই তাৰমান যদি চোৱা ইয়াৰ ভিতৰত একো লিখা নাই মানে ইয়াতে মৌল নাই এটা এমটি খালি হৈ আছে এটো হয়নে সো এনেকুৱা সংগতি এটা সংগতি হ'ব পাৰে যত একো মৌল নোহোৱা সংগতি এটাও মানে তাত একো নাই হেতু এটা সংগতি তাক আমি এমটি সেট বুলি কওঁ যত এলিমেন্ট নোহোৱা এটা সংগতি তাক আমি এমটি সেট বা অসমীয়াত যদি কওঁ ৰিক্ত সংগতি বুলি কওঁ তাৰমানে ইয়াত তুমি কোন ধৰণৰ মৌল বিচাৰি নোপোৱা মানে কি তুমি যাৰ বিষয়ে কৈছা তাৰ ডেফিনেশনটো প্ৰপাৰলি দিয়া হোৱা নাই মই যদি তোমাক কলো ক্লাস 9ত পঢ়ি থকা 7 বছৰীয়া ল'ৰা ছোৱালীৰ গিটাৰ নামৰ সংগতি students reading in class 9 of age 7 তো যেটো কন্ডিশন দিলু বা যেটো কথা কলো হেতু তুমি বিচাৰিয়ে নোপোৱা হয় মই কৈছো set of the students of age 9 which is reading in class age of 7 which is reading in class 9 হেতু হি যেটো ডেফিনেশন দিছো বা যেটো কথা কৈছো হেতু ইয়াত খাপ খাই নপৰে গতা তুমি হি লজিক মতে কোনো ধৰণৰ এলিমেন্ট বিচাৰি নোপোৱা তেনেকুৱা ধৰণৰ কথাবিলাক আমি কি হেৰি বুজাও নাল সেটৰে বুজাও বা ৰিক্ত সংগতিৰে বুজাও অৰ্থাৎ কোনো ধৰণৰ হেৰি এলিমেন্ট নাই আমি তাক এমটি সেট বুলি কওঁ আৰু হেতু বুজাবৰ কাৰণে আমাৰ হাতত এই সিম্বলটো আছে এটো এটা গ্ৰীক লেটাৰ phi আৰু phi ব্যৱহাৰ কৰে কি বুজাবৰ কাৰণে এমটি সেট বুজাবৰ কাৰণে তে কিছু মানে যদি কোনোবা এনেকৈ লিখি দিয়ে এটো phi এমটি সেট এটো কি নহব কাৰণ এই ব্ৰেকেট দুডালৰ মাজত কিবা এটা লিখা আছে দ্যাট মিন্স এটা এলিমেন্ট আছে কিবা নহয় কিবা এটা লিখা আছে ব্ৰেকেট ডালৰ মাজত তুমি এলিমেন্ট আছে আৰু যদি এলিমেন্ট আছে ইয়াক তুমি ৰিক্ত সংগতি বা এমটি সেট বুলি ক'ব নোৱাৰা বা নাল সেট বুলি ক'ব নোৱাৰা আৰু এটা ওৱৰ্ড আছে এটা নাল সেট হেতু ক'ব নোৱাৰা ইয়াতে গম পালনে এটা কথা এটা হল ইয়াতে এইখিনতে আৰু এটা কথা আহি গল যে ইয়াত কিমানটা এলিমেন্ট আছে কাউন্ট কৰিব পাৰা কিমানটা এলিমেন্ট আছে যদি কাউন্ট কৰিছা 1 2 3 4 5 6 তো কাউন্ট কৰোতে কি পালা ইয়াত 6টা এলিমেন্ট আছে কেনেকৈ লিখি দেখুৱাবা হেতু এনেকৈ লিখি এটো কি বুলি পঢ়িবা নাম্বাৰ অফ এলিমেন্টস ইন সেট A অৰ্ডাৰ অফ দা সেট বুলিও কয় সংগতিটো মাত্ৰা বুলিও কয় কেতিয়াবা কিন্তু এটো হৈছে এনেকুৱা কথা যে এই সিম্বলটো ইউজ কৰি আমি এটো বুজাব পাৰো যে এই সেটটোত কিমানটা এলিমেন্ট আছে কাউন্ট কৰিলা 1 2 3 4 5 6 সো এটা 6টা আছে নাম্বাৰ অফ এলিমেন্টস ইন সেট A is 6 সংগতি 8 থকা মৌলৰ সংখ্যা এটা যদি কেনেবাকে ইয়াত মই 2 টো দুবাৰ লিখি দিলু 2 দুবাৰ লিখি দিলু 4 দুবাৰ লিখি দিলু মানে সো দেখা তেনেকুৱা লাগিছে ইয়াত এলিমেন্ট 8টা আছে 1 2 3 4 5 6 7 8 নহয় এতে 8টা এলিমেন্ট নাই কি হয় সেট থিওৰি কিটো একটা এলিমেন্ট যদি থাকে দুবাৰ কাউন্ট নকৰে এটা এলিমেন্ট তুমি দৰকাৰ পৰিলে কিটা মানে লিখি দিব পাৰা তোমাৰ মন গৈছে কিবা লজিক আহিছে তুমি মোর দেন 1 টাইমস তাক লিখি দিব পাৰা এবাৰকে বেসিক্যালি যে কাউন্ট কৰিবা তা কেতিয়াও মানে ৰিপিট কাউন্ট কৰা নহয় গতিকে ইয়াৰ কবলে হলে দেখা 8টা আছে কিন্তু একচুয়ালি এলিমেন্ট আছে 6টা গম পালনে আৰু এখানে পৰাপক্ষত আমি কৰো কেতিয়াও ৰিপিট এলিমেন্ট লিখিবলৈ চেষ্টা নকৰো এটা নাম্বাৰ অফ এলিমেন্টস তাতে 6 আহি গল ইয়াত কিমান হ'ব বাৰু ইয়াত যদি মই লিখি দিও এনেকে এটো যদি মই লিখি দিলু
তেতিয়া এটো আহিব 0 বা ইয়াৰ ক্ষেত্ৰত যদি মই লিখি দিলো নাম্বাৰ অফ এলিমেন্টস ইন set C equal মই 0 লিখিব that means 0 লিখিলো that means কি হল যে ইয়াত মৌলৰ সংখ্যা শূন্য এটো মনত ৰাখিবা তাৰ পিছত আৰু এটা সেটৰ এক্সাম্পল লওঁ সে d লৈ লৈছো ইয়াত মই আৰু ইয়াত লৈ লৈছো 1 2 3 এটো একেবাৰে অসীমলৈকে মানে আপ টু ইনফিনিটি যদি আমি সেন্টেন্সত লিখি দিও set of natural numbers set of natural numbers এটো স্বাভাৱিক সংখ্যাৰ সংগতি বুলি লিখি দিলো তাৰমানে ইয়াত গোটেই এলিমেন্ট খিনি আছে স্বাভাৱিক সংখ্যা এটা এটোত কি হ'ব ইয়াত যদি তুমি এলিমেন্ট কাউন্ট কৰিবলৈ যোৱা ইয়াত যদি কাউন্ট কৰিবলৈ যোৱা কোনো কাৰণতে ইয়াত এলিমেন্ট বিচাৰি নোপোৱা মানে কিমানটা আছে ইনফাইনাইট এলিমেন্ট আছে 1 2 3 কাউন্ট কৰি গৈ থাকিব পাৰিবা কিন্তু কেতিয়াও ইয়াৰ কাউন্ট শেষ নহয় এনেকুৱা সেট বিলাক যিবিলাকত এলিমেন্ট নাম্বাৰ অফ এলিমেন্টস টু গন্তি কৰি শেষ কৰিব নোৱাৰা আমি হেতক কি বুলি কৈ দিও ইনফাইনাইট সেট বুলি কয় হেতক আমি ইনফাইনাইট সেট অসমীয়াত যদি কৈ দিও আমি ইয়াক অসীম সংহতি আৰু এনেকুৱা যিবিলাক সেট যত কাউন্ট কৰিব পাৰিছো আমি নাম্বাৰ অফ এলিমেন্টস লিখি আছো এনেকুৱা বুক অবভিয়াসলি কি বুলি কম ফাইনাইট সেট বা অসীম সংহতি কি বুলি লিখিলো আমি এটা ফাইনাইট সেট অসমীয়াত যদি লিখো অসীম সংহতি that means those sets in which number of elements can be counted that means that there are limited numbers of elements then those kind of sets are called finite set and this kind of sets where you cannot actually count the number of elements how many numbers are there in that set you cannot count it properly we call them as infinite set and this kind of sets where there is no element you find the number of elements in that set is 0 this kind of sets are called as null set clear এটা আমি আৰু এটা চাও এটা এনেকৈ লিখি দিলো 2 এই সেটৰ ভিতৰত এলিমেন্ট আছে 2 ইনফাইনাইট নহয় ফাইনাইট সেট আৰু নাল সেটও নহয় at least এটা হলো এলিমেন্ট আছে তে এনেকুৱা সেট যিবিলাকত only one element থাকে হিহঁতক আমি অসমীয়াতে কৈ দিও একক সংহতি those sets which have only one element in them we call them as singleton set it is singleton pronunciation to beleg singleton set they are called singleton set it means that মাত্ৰ এটা এলিমেন্ট আছে হল so ইয়াত যদি মই নাম্বাৰ অফ সেট নাম দি দিলো e so number of elements in set e এটো মই 1 লিখিব লাগিব গম পালনে now we are going to take this set of examples and we are going to determine what kind of thing these are na ami etu try kori asu ki hoy to saw yet definition dibol ja olopman confusion clear kora topic eta eto sai law ei topic ki confusion nohuake so jodi 0 sai asu moi 0 dekhi asu so 0 ki hoy jodi mokude what is 0 so ma kom a number eta সংখ্যা 0 eta সংখ্যা tar pisot jodi muk edalor kotha khudhe নিশ্চয় গম পাইছো এডাল আছে মাৰ null set because there is no element inside it also this is null set it is null set কিয় ইয়াত এটো আমি null set নেকি লিখো এটো যদি আমি চাও এটো কি বুলি কম আমি এটা singleton set মানে একক সংহতি এটা একক সংহতি এটা মূল আছে একক সংহতি এটো তেনেকুৱা তাত এটা মূল হৈ আছে যিয়ে নহক ব্ৰেকেটত ফাইটো আছে কিন্তু এটা আছে গতিকে লিখি দিলো গতিকে হেতু আমি সিঙ্গল সেটত ললো আৰু এইটো কি হ'ব এডাল ব্ৰেকেটৰ ভিতৰত হিডাল ব্ৰেকেট ভৰাই থৈছো এই ভিতৰৰ ব্ৰেকেট দালে কি বুজাই আছে এটা নাল সেট বুজাই আছে এটো বুজাই থকা নাই নে সো নাল সেট হে নাল সেট এটা ব্ৰেকেটৰ ভিতৰত সোমাই আছে গতিকে হি এটা মানে এইটো এটা বাহিৰৰ সেট আৰু তাৰ এলিমেন্টটো বেলেগ এটা সেট so কিবা এটা নহয় এলিমেন্টটো আছে কিবা এটা নহয় কিবা এটা ওটা কি এটো আর কি হবগে এটা সিঙ্গলটন সেটে হবগে গম পালে সো এনেকুৱা ধৰণৰ কিছুমান কনফিউজিং কথা আছে ভাবিছো ক্লিয়াৰ হৈ গল তোমালোক